हेलो फ्रेंड्स, वेलकाम बैक टू माई यूट्यूब चैनल एनी टूर ब्लग्स। तो आज नतून एट टूर हम 15 আগষ্ট। আমি আজি কত যাওঁ এতিয়াও নকওঁ, তো আপোনালোকে ভিডিঅ'টো চাব। লং জাৰ্নি আছে আজি। তো ফ্ৰেণ্ড আমি ষ্টাৰ্ট কৰি দিছোঁ। তো আমি এতিয়া গৈয়ে আছোঁ অলপ নেশ্যনেল হাইৱেৰ ওচৰৰ ফুল গছবিলাক অলপ দৃশ্য আপোনালোকক দেখাই দিলোঁ, আৰু ৰাস্তাবিলাক বহুত ধুনীয়া, আকাশখনো ধুনীয়া। তো অলপ সাইডে সাইডে দেখাই গৈ আছোঁ, আৰু আমি অলপ স্পীডত গৈ আছোঁ, বহুত দূৰত যামতো। তো আপোনালোকে চাব, কাটাকাটি বেছি নকৰিব, বহুত কাটাকাটি কৰি থাকে আপোনালোকে। কেনেকৈ হয় ভিডিঅ'বিলাক জনাব। তো ফ্ৰেণ্ড আমি এতিয়া গৈয়ে আছোঁ। তো এইবিলাক আমাৰ লগৰীয়া হয়, দেখা পাই আছে, ইয়াতে আহি ৰখিছে। আমি বহুত কেইজন গৈ আছোঁ, তো সিহঁতে ৰখি আছে, আমি ইয়াৰ পৰা একেলগে যাম। তো এয়া চিগনেল দিছে, অঁ ভাই ৰখি আছোঁ, আগতে তহঁতে। অঁ ৰখি আছোঁ দে। অঁ ৰখি আছোঁ, এতিয়া যাম আমি ইয়াৰ পৰা একেলগে, বহুত দূৰত যামতো, সেইটো কাৰণে চবে কৈছে একেলগে যাম। ওলালোঁ, আমি লাহে লাহে গৈ আছোঁ, সিহঁতে আহি আছে। ফ্ৰেণ্ড আমি আহিছোঁ ৱেল্ডিং হাইৱে ছাৰ্ভিচ ষ্টেচনত। তাতে আছে ডিজেল গিফ্ট পেক আছে, ডিজেল ভৰাইলে 5000 ভৰাইলে প্ৰেছাৰ কুকাৰ আছে, 15,000 লিটাৰ ভৰাইলে কলাৰ মোবাইল ফোন আছে, 25,000 লিটাৰ ভৰাইলে কালাৰ টিভি আছে, 50,000 লিটাৰ বোলে ৱাশ্বিং মেচিন আছে, 1 লাখ ভৰালে ফ্ৰিজ আছে, 2 লাখৰ ভৰালে মটৰ বাইক আছে। ইমান ধুনীয়া অফাৰ দিছে, কিন্তু আমাৰ অসমত নহয়, এইটো মেঘালয়ত। আৰু ইমান ধুনীয়াকৈ সজাইছে হেপী ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে। আৰু ইয়াতে দেখা পাই আছে দৃশ্যখিনি বহুত ধুনীয়া। তো আমি ইয়াতে আহিছোঁ পেট্ৰল ভৰাবৰ কাৰণে। তো ডিজেল নাই আমাৰ, বহুত দূৰত যাব লাগিব, আমি বাইক লৈয়ে যাম। তো ইয়াতে দেখা পাই আছে অলপ বহুত দূৰত যামতো, তেল অলপ ভৰাই লওঁ আৰু। তো এতিয়া আমাৰ ডিজেল ना लगे, हमारे पेट्रोल लगे, तो हमें पेट्रोल आया पेट्रोल भराने के लिए। तो भैया हमको दिया है चॉकलेट। विश यू वेरी हैप्पी इंडिपेंडेंस डे। हैप्पी इंडिपेंडेंस ऑल पीपल। एंड बहुत अच्छा नज़ारा है, बहुत अच्छा डिसिप्लिन है, सभी को दे रहा है। ये मेघालय का नज़ारा है, बहुत खूबसूरत है, अच्छा खासा डिज़ाइन किया हुआ है। तो फ्रेंड्स अभी हम पेट्रोल ले लिया, तो हम जाने वाला है। रास्ता का थोड़ा दृश्य देखा रहा है आप लोगों को, कितना खूबसूरत है ये रोड, नेशनल हाईवे। और हम बहुत तेज़ी से जा रहा है, कहाँ जाऊंगा अभी तक नहीं बताने वाला, लेकिन देखते रहिए वीडियो तो मालूम हो जाएगा। और कमेंट कीजिए। ये हमारा साथी है, जाओ भाई जाओ, हम जा रहा है, थोड़ा वीडियो कर रहा है, थोड़ा सोलो जा रहा है। तो हम अभी आया है बोरापानी शिलोंग। कितना खूबसूरत नज़ारा है ये, और बहुत सारा टूरिस्ट आया है घूमने के लिए। हम आप लोगों को दिखा रहा है। तो আমি ফাইনেলি আহি পাই গ'লোঁ বৰাপানী। আপোনালোকক কৈছিলোঁ ক'ত যাম, তো আমি বৰাপানীতে আহিলোঁ। বৰাপানীৰ পৰা আৰু অলপ দূৰত যাম। তো এতিয়া বৰাপানীৰ অলপ দৃশ্য দেখাই দি আছোঁ, কিমান পানী, নীলা নীলা পানী, নীলা নীলা আকাশ, বহুত ধুনীয়া দেখিবলৈ, ভাল লাগে। বহুত মানুহ আহে, আৰু ফুৰিবলৈ এনে সময় নাপাওঁ। তো আজি স্পেচিয়েল ডে বুলি আহি গ'লোঁ আৰু। इधर आया, कौन ने क्या क्या लाया देख रहे हैं? क्या ये सब क्या है? कहाँ क्या है ये सब? तो मौसम्बी लाया, और कुकम्बर लाया, कोकोनट लाया, ये सब हमने लाया। कैसा है ये सब? कैसा है ये सब? पैकेट कितना करके? सब 20 रुपीज़ करके। तो शिलोंग में आने से बहुत अच्छा नज़ारा है, और घूमने के लिए बहुत टूरिस्ट प्लेस है, और देखने के लिए जगह लायक है। नॉर्थ ईस्ट में बहुत खूबसूरत प्लेस है।
तो कोई आ सकता हो इधर, आने से अच्छा ही लगता है घूमने के लिए। देख रहे हैं कितना खूबसूरत नज़ारा है। हम लोग आया इधर घूमने के लिए, तो आप लोग आओ। আপোনালোকক আৰু এটা দৃশ্য দেখাই দিওঁ। ইয়াতে চাওক সুইমিং পুল আছে ডাঙৰ, তো ইয়াতে সুইমিং কৰে। কিমান ওপৰৰ পৰা, কমচে কম 50-60 ফুট ওপৰত হ'ব। ব্ৰিজৰ ওপৰৰ পৰা তললৈকে ঝপিয়াই তললৈ নুমি আছে, সাঁতুৰি আছে। তো ফ্ৰেণ্ড, ভিডিঅ'টো চাই কেনেকৈ লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু জনাব কমেণ্টত। আৰু নতুন কোনোবাই যদি চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। তো আজি ইয়াতে এৰিলোঁ।